সপ্তাহ উপলক্ষে তেওঁলোকে যি সাংস্কৃতিক শোভাযাত্ৰা কৰিলে তাৰে দুগৰাকী ছাত্ৰীক আমি আমাৰ মাজলৈ মাতি আনিছোঁ। তেওঁলোকে এটা খুব ধুনীয়া থিম এটা লৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ পিন্ধি খুব সুন্দৰকৈ তেওঁলোক আহিছে। মই তাতে দুগৰাকী ছাত্ৰীক মাতি আনিছোঁ। তোমাৰ নামটো ক'বা? তুমি পিন্ধা সাজযোৰে কি প্ৰতীক গ্ৰহণ কৰিছে? মই দখনা পিন্ধিছোঁ, এইযোৰ বড়ো ড্ৰেছ, বড়ো জনগোষ্ঠীক বুজোৱা হয় আৰু এইযোৰ বড়ো মানুহে পিন্ধা ড্ৰেছ। বড়ো সাজপাৰ ন? এইযোৰক কি বুলি কয়? দখনা বুলি কয়। আৰু তোমাৰ নামটো? মোৰ নামটো হ'ল কেইচ প্ৰগতি দেৱী আৰু মই আজি মণিপুৰী ড্ৰেছ পিন্ধিছোঁ। এই সাজযোৰক কি বুলি কয় মণিপুৰী হেৰিত? ওপৰটো আমি ফিটুক বুলি কওঁ আৰু তলৰটো ফানেক বুলি কওঁ। ফিটুক আৰু ফানেক। ফিটুক আৰু ফানেক। খুব ধুনীয়া লাগে। ঠিক আছে। মোৰ নাম নিকিতা কৌশিক। কি পিন্ধিছা তুমি? মই তিৱা ড্ৰেছ পিন্ধিছোঁ। তিৱা ড্ৰেছ। আজি কি আছে তোমালোকৰ? আমাৰ আজি কালচাৰেল ৰেলী আছে, প্লাছ আমাৰ কলেজ উইক চলি আছে। ৰেলী হৈ গ'ল? আজি কলেজ উইকৰ কিমান দিন আজি? কেই নম্বৰ? আজি ছেকেণ্ড ডে। ভাল লাগিছেনে? বহুত ভাল। আজি অসমীয়া ট্ৰেডিশ্যনেল ড্ৰেছটো মুগাৰ ৰিহা। কি নাম ক'লা তুমি? চিমি হালধি। চিমি হালৈ। এইগৰাকী চিমি হালৈ এগৰাকী ছাত্ৰী SS ফাৰ্ষ্ট ইয়েৰৰ। তেওঁ অসমীয়াৰ যি বিহু সাজ মুগাৰ সেয়া তেওঁ পৰিধান কৰিছে। আৰু এগৰাকী ছাত্ৰী ওচৰলৈ আহিছোঁ। মোৰ নাম প্ৰিয়ংকা বৰদলৈ। মই জ্ঞান বিকাশ একাডেমীৰ ফাৰ্ষ্ট ইয়াৰ আৰ্টছৰ হয় আৰু মই কাৰ্বি ড্ৰেছটো পিন্ধিছোঁ আৰু আমাৰ কালচাৰেল ৰেলীৰ কাৰণে মই কাৰ্বি ড্ৰেছটো ৰিপ্ৰেজেণ্ট কৰিছোঁ। আৰু কাৰ্বিক নমস্কাৰটো কেনে কাৰ্ডম কছ কাৰ্ডম কৰিছোঁ আপোনালোকক। ভাৰতবৰ্ষখনক অনৈক্যৰ মাজত ঐক্য বুলি কোৱা হয়। এগৰাকী আজি তোমাৰ নামটো কোৱা? মোৰ নাম মাছিদা খাতুন। মাছিদা খাতুন। তেওঁলোকৰ পৰম্পৰাগত এযোৰ সাজপাৰ পিন্ধিছে। সেইকাৰণে ভাৰতবৰ্ষক অনৈক্যৰ মাজত ঐক্য থকা এখন দেশ বুলি কোৱা হয়। এই সাজযোৰৰ কিবা বিশেষ নাম আছে নেকি বাৰু? গোৰ্খা। তেওঁ গোৰ্খাক ৰিপ্ৰেজেণ্ট কৰিছে। ঠিক আছে। আজি জ্ঞান বিকাশৰ যি কালচাৰেল ৰেলী হ'ল, কালচাৰেল ৰেলীত তেওঁলোকে এটা খুব ভাল থিম ৰিপ্ৰেজেণ্ট কৰিছে। ছাত্ৰ ছাত্ৰীসকলে সমাজত বৰ্তমান প্ৰচলিত কিছুমান খুব বিৰাট সমস্যা, কিছুমান অন্ধবিশ্বাস সেইবিলাকক ৰিপ্ৰেজেণ্ট কৰিছে। এইগৰাকী ছাত্ৰীয়ে ড্ৰাগছৰ ভয়াৱহতা ৰোধ কৰিবৰ কাৰণে ছে ন' টু ড্ৰাগছ নামৰ এখন বেনাৰ হাতত লৈ আজি সমদলত অংশগ্ৰহণ কৰিছে। তুমি যে এখন লৈছা, কি বুজাব বিচাৰিছা ইয়াৰ জৰিয়তে? মই এইটোৱে বুজাব বিচাৰিছোঁ যে নতুন প্ৰজন্মই যাতে এইবোৰ মাদক দ্ৰব্যৰ পৰা দূৰত থাকি আমাৰ সমাজৰ উন্নতি সাধন কৰাত সহায় কৰে আৰু সকলোৱে যাতে এটা ভাল পৰিৱেশত জীয়াই থাকিবলৈ বিচাৰে। সেইটোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সপোনৰ ভাৰত, সেই সপোনৰ ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছে। এজনী ছোৱালী এখন সমাজৰ বাবে, এটা পৰিয়ালৰ বাবে, এখন দেশৰ বাবে কিমান প্ৰয়োজনীয় তাক আজি তাই ৰিপ্ৰেজেণ্ট কৰিছে বেটী বচাও বেটী পঢ়াও নামৰ সেই বিশেষ শ্লোগানটোৰ যোগেদি। এটা আমাৰ সমাজৰ বৰ্তমান খুব ডাঙৰ সমস্যা মহিলাৰ ওপৰত হৈ থকা অত্যাচাৰ। চ' তাৰ ওপৰত এটা খুব ধুনীয়া থিম প্ৰিপেয়াৰ কৰিছে ক্ৰাইম এগেইনষ্ট উমেন বুলি। আৰু আজি কালচাৰেল ৰেলীটোৰ সেইটো এটা প্ৰধান বিষয়বস্তু আছিল। আচ্ছা গাৰ্গী, তুমি এইটো কি ৰিপ্ৰেজেণ্ট কৰিছা? ছাৰ মই মহিলাসকলৰ ওপৰত হৈ থাকে এছল্ট হওক या फिर কিবা ৰেপ চেপ হওক এনেকুৱা মলেষ্টেশ্যন আগেইনষ্টত ৰিপ্ৰেজেণ্ট কৰিবলৈ আহিছোঁ। থেংক ইউ। বৰ্তমান অসমৰ এটা খুব বাৰ্নিং সমস্যা, অসম বুলি নহয় গোটেই ভাৰতবৰ্ষত এটা বিশ্বৰ কাৰণে, বিশেষকৈ ডেম'ক্ৰেটিক যিকেইখন কাণ্ট্ৰি আছে স্পেচিয়েলি ইণ্ডিয়া, চ' দেৰ ইজ আ ভেৰি চিভিয়াৰ প্ৰব্লেম এৰাইজিং, that is the child marriage. So this girl represent protest against the child marriage. Do you think child marriage is a curse or it is a crime right now? It's a crime right now. It is a crime. So these are the you people who will have to bring the change in the society. So I think that one is your main theme today. Yeah. Thank you so much. পৰিৱেশ প্ৰদূষণ বা পৰিৱেশৰ ওপৰত, পৰিৱেশ ইমবেলেঞ্চৰ ওপৰত, এনভাইৰনমেণ্ট, ছেভ এনভাইৰনমেণ্ট, প্ৰকৃতিক সুৰক্ষা দিয়াৰ ওপৰত আন এগৰাকী ছাত্ৰীয়ে এটা খুব ধুনীয়া কনচেপ্ট লৈ আহিছে। তোমাৰ নাম? আপোনালোকৰ প্ৰগ্ৰেম আৰম্ভ হৈছে? হৈছে ছাৰ। ইয়াত আৰ্ট কম্পিটিশ্যন চলি আছে। ষ্টুডেণ্টে ভালকৈ আঁকিব লৈছে আৰু কিমানখিনি কি কৰে।
ৱাটাৰ হাৰ্ভেষ্টিঙৰ এটা মডেল বনাই আছে এতিয়া সিহঁতৰ প্ৰব্লেম হৈছে পাম্পটোৱে কি হৈছে পাম্প কৰা নাই পানী চ' দে আৰ ট্ৰাইং টু সলভ দ্য প্ৰব্লেম নাও কিহৰ কম্পিটিশ্যন হৈ আছে আমাৰ এছে কম্পিটিশ্যন হৈ আছে কিহৰ ওপৰত লিখিছে So এইটো child marriage with special reference to Indian society. Thank you, sir. Those were the best days of my life. आँखों में हजारों सपने